নমস্কাৰ ভিউয়াৰসকল, পুনৰটি নতুন ভিডিঅ'লৈ মই জিতি মোৰ ইউটিউব চেনেল অনুজি এজে আছামিজলৈ সকলোকে স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এটা নতুন সিম্পল ফেব্ৰিক ডিজাইন। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে অহাসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো দবাবলৈ নাপাহৰিব। আহকচোন এতিয়া আমি যাওঁ ভিডিঅ'টোৰ মাজলৈ। কেনেধৰণে বনালোঁ কাপোৰযোৰ আপোনালোককো দেখুৱাই দিওঁ। চাদৰখনৰ পাৰিত দিয়া ফুলৰ ডিজাইনটো হ'ল এইটো। চাদৰখনৰ আগত দিয়া ফুলৰ ডিজাইনটো হ'ল এইটো। সম্পূৰ্ণৰূপে কাপোৰযোৰ হোৱাৰ পিছত এইযোৰ চাওক কেনেকুৱা লাগিছে। মই বাৰু ফুলৰ কালাৰবোৰ মিলাব পাৰিছোঁনে? যদি পৰা নাই তেতিয়াও কমেণ্ট কৰি জনাই দিব, আৰু যদি পাৰিছোঁ তেতিয়াও কমেণ্ট কৰি জনাই দিব। আৰু মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে অহাসকলে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বাটনটো দবাই দিব। আজিলৈ আহোঁ, বাই বাই।